हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल क्रेजी आरसी स्टूडेंट्स। सो फ्रेंड्स, मोर 2-3 दिन पिছত मोर रिसार्च শেষ হ'ব। তো তাত মই এটা কথা ভাবিলোঁ যে ৰিচাৰ্চৰ বিষয়ে। তো আপোনাক যেনেকৈ ৰাম ঠগন দি আছে, মোকো তেনেকৈ ৰাম ঠগন দি আছে। তো কথাটো মানে হ'ল যে আপোনাৰ যেটো এক মাহৰ যেটো ৰিচাৰ্চ প্ল্যান সেইটো মাত্ৰ 28 দিনৰহে হয়। আসলতে দিব লাগে 1 মাহৰ, কিন্তু তেওঁলোকে দি আছে 28 দিনৰ। কিন্তু কিয় এমাহৰ কথা কৈ 28 দিনৰ ৰিচাৰ্চ প্ল্যান দি আছে? তো এইটো আপোনালোকে জানে নেকি? মানে কথাটো হ'ল তেওঁলোকে এমাহৰ ৰিচাৰ্চৰ কথা কৈ তেওঁলোকে কেৱল 28 দিনৰহে ৰিচাৰ্চ দিয়ে। কিন্তু কিয়? তো সেইটো আজি ক'বলৈ চেষ্টা কৰিম। তো বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো ফ্ৰেন্ডছ, ইয়াৰ 1 নম্বৰ কাৰণটো হ'ল যে তেওঁলোকে 28 দিনত 4 সপ্তাহ হয়। তো তেওঁলোকৰ সাপ্তাহিক যেটো মেইনটেইন কৰোঁতে তেওঁলোকৰ সহায় হয়। আৰু ইয়াৰ 2 নম্বৰ কাৰণটো হ'ল, সো ফ্ৰেন্ডছ, দ্বিতীয় নম্বৰ কাৰণটো হ'ল যে তেওঁলোকৰ যেটো ৰিচাৰ্চ প্ল্যান 250 টকাৰ ধৰি লোৱা হ'ল। তো 250 টকাৰ ৰিচাৰ্চ প্ল্যানটো যদি আপুনি বছৰত কৰে তেনেহ'লে এতিয়া কৰে 13 বাৰ, আৰু তেওঁলোকে যদি এমাহৰ ৰিচাৰ্চ প্ল্যানটো কৰি দিয়ে তেনেহ'লে বছৰত কৰিব লাগে 12 বাৰ। তো তেওঁলোকৰ কিমান লাভ হয়? আৰু বছৰত যদি মাহত যদি 2 দিনকৈ পায়, তো 2 দিনকৈ 12 মাহত 24 দিন, আৰু কেতিয়াবা 31 মাস থাকে, তো সেইকেইটালৈ 28 দিন হৈ যায়। তো তেওঁলোকৰ এমাহৰ ৰিচাৰ্চৰ প্ল্যানটো বঢ়াই যায়। তো তেওঁলোকৰ এজন গ্ৰাহকৰ পৰা যদি এমাহৰ ৰিচাৰ্চ কৰি বঢ়াব পাৰে তেনেহ'লে লাখ কৰোৰ যেটো ৰিচাৰ্চ সেইটো কিমান পইচা তেওঁলোকৰ লাভ হ'ব চাওকচোন। তো এই কাৰণে তেওঁলোকৰ যেটো ৰিচাৰ্চৰ প্ল্যান সেইটো এমাহৰ ৰখাৰ পৰিৱৰ্তে তেওঁলোকে 28 দিনত ৰাখে। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, সাবস্ক্রাইব করে দেব। ধন্যবাদ।